মই সেইখানে কথা কওঁ যে তোমালোকে পৰাই সহায় কৰিবা। আৰু মই বিশেষকৈ আজিৰ দিনত কথা নাপাতো, তোমালোকৰ কাৰণে বিশেষ কবিতা লৈ আনিছোঁ। সেই কবিতাটো তোমালোকে ইনস্পায়াৰ কৰিব, গতিকে কবিতাটো মন দি শুনিবা। যি কৰি নাম মোৰ কবিতাটোৰ শিৰোনামা হৈছে মনুষ্য হৈ নিৰাশ নকৰিবা মনটো। তো মোৰ কবিতাটোৰ শিৰোনামা ক'লোৱে মনুষ্য হৈ নিৰাশ নকৰিবা মনটো। প্ৰাণীশ্ৰেষ্ঠ মনুষ্য মনটোক নিৰাশ নকৰিবা, কিবা এটা কৰা পৃথিৱীত যেতিয়ালৈকে জীৱন যাপন কৰা কিবা এনে এটা কাম কৰা ইতিহাস হ'ব ৰচনা। নাম জনা মনুষ্য হোৱা এই জনম সাৰ্থক কৰা। বুজি পাওঁ কিমান দুৰ্গম জীৱন পথ, দে মন ভাগৰুৱা কৰিবলৈ আছে ইমান উপযোগী কিবা এটা। হঠাৎ নহবা তোমাৰ হৃদয়ক আত্মবিশ্বাসৰ সূতাৰে কটকটীয়াকৈ বান্ধা, যাতে সুযোগ তোমাৰ হেৰুৱাবলগীয়া নহয়। সমাধান আছে বাবেহে সমস্যা, নিয়তিৰ ভাষাটো বুজিব চেষ্টা কৰা। ভাগ্য ৰাখি একো নাই, তুমিয়ে তোমাৰ ভাগ্যৰ সৃষ্টিকৰ্তা। তোমাৰ বাহুৰূপী ভাগ্যৰ আশাৰ শক্তিৰ ওপৰত নিৰ্ভৰশীল হোৱা। বিফলতাৰ মুখ দেখি নিৰুৎসাহিত নহবা। আকৰ্ষণৰ সিদ্ধান্তৰ হত্যা নকৰি তুমি আত্মাক ধাৰণ কৰা। উঠা জাগা সফলতাৰ নৱৰত্নৰূপী জগতক উদাহৰণ দিয়া। মৃত্যুৰ অৰণ্যত হেৰাই যোৱাৰ আগতে তোমাৰ কৰ্মকৃতিত্বৰ স্মৃতি সাঁচি থবা। নিজৰ সন্মানৰ প্ৰতি সদায় সচেতন, এনে কৰিবা যতন। মনতে ৰাখিবা লক্ষ্য পথত বাধাৰ প্ৰাচীৰ চাই থমকি নৰবা ভয় খাই।